গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে। সেই ভাল খবৰটো হ'ল যে GST। গভৰ্ণমেণ্টে GSTৰ ক্ষেত্ৰত বহুতো সাল সলনি কৰিছে। হয়তো আপোনালোকে গম পাইছে যে GST আগতে আমি 12%, 18%, 5%, 28%লৈকে আমি GST ভৰি আছিলোঁ। কিন্তু এতিয়া আমি মাত্ৰ 5% নহয় বা 18% GSTহে ভৰিব লাগিব। বাকী 12 আৰু 28% GST একেবাৰে নাই বুলিয়ে ধৰক। আছে এতিয়া গুটকা, কোল্ড ড্ৰিংক, আপোনাৰ ধৰক লাক্সাৰী বাইক বা লাক্সাৰী কাৰ হওক। আগতে যদি আপুনি এটা গুটকা খাইছিলে 20 টকা, এতিয়া আপুনি সেই গুটকা খাব লাগিব 40 টকাত। যদি কোল্ড ড্ৰিংকৰ বটল এটা ক্ৰয় কৰিছিলে আগতে 50 টকাত, এতিয়া আপুনি সেই কোল্ড ড্ৰিংক ক্ৰয় কৰিব লাগিব 70 টকাত। 350 cc টকা বাইক এখন যদি আপুনি ক্ৰয় কৰিছিলে 3 লাখ টকাত, এতিয়া আপুনি সেই বাইকখন ক্ৰয় কৰিব লাগিব 3.5 লাখ টকাত। তাৰ কাৰণটো হ'ল যে যোনবিলাক সামগ্ৰী একচুৱেলি ধৰক গুটকা বা কোল্ড ড্ৰিংক এইবিলাক আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক, সেইটো কাৰণে এইটোত আপোনাৰ GSTটো 40%লৈকে বৃদ্ধি কৰিছে। কি লেভেলত বঢ়াইছে চাওক। আৰু যোনবিলাক আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন সেইবিলাকত GST একেবাৰে হ্ৰাস কৰি দিছে। যেনে ধৰক মেডিচিন, ঔষধ পাতিত GST 0 নাই, GST 0 বুলি ধৰি লওক, GST নাই। তাৰ পাছত আপোনাৰ আমাৰ চাউলৰ পৰা দালি, তেল, মিঠাতেল এইবিলাক যিমানকেইটা সামগ্ৰী আছে তাত GST নাই, একেবাৰে GST হ্ৰাস কৰি দিছে। তো মানে কি ক'ম আৰু, আমাৰ মানে যোনবিলাক সামগ্ৰী আছে 70%লৈকে GST কমি গৈছে। আপুনি ভাবি চাওক কি লেভেলত GST কমাই দিছে গভৰ্ণমেণ্টে। তো কি ক'ম আৰু, মোৰ ফালৰ পৰা গভৰ্ণমেণ্টক মানে থেংক ইউ, মানে কি ক'ম আৰু, বহুত ভাল কৰিছে। কাৰণ আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ কাৰণে GSTটো একদম মানে কি ক'ম, অসম্ভৱ কথা। আমি GST ভৰাটো আমাৰ পক্ষে নহয়েই। আৰু আপোনাৰ আৰু এটা কথা আছে, যোনটো আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ বা যোনবিলাক আমি ইঞ্চুৰেঞ্চ কৰোঁ, সেই ইঞ্চুৰেঞ্চবিলাকত আপুনি 1 টকা GST ভৰিব নালাগে। এইটো বিনামূলীয়া কৰি দিছে। আপুনি ভাবি চাওক কি ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে।